সকলোকে স্বাগতম জনাই আজি আমি ভিডিওটো আৰম্ভ কৰিছোঁ। আজি আমি ইংৰাজী ব্যাকৰণৰ টেন্সৰ ওপৰত আলোচনা কৰিম। ইংৰাজী ব্যাকৰণৰ অত্যন্ত প্ৰয়োজনীয় পাঠ টেন্স। টেন্স নাজানিলে আমি ইংৰাজী কোৱা লিখা কেতিয়াও শুদ্ধ হ'ব নোৱাৰে। আহা আমি আজি সকলোৱে টেন্সৰ ওপৰত প্ৰথম ভাগটো আলোচনা কৰোঁ। তোমালোকে বহি কলম উলিয়াই ল'বা। টেন্স শিকাৰ আগত ইংৰাজী ব্যাকৰণৰ পাৰ্চন, নাম্বাৰ, ভাৰ্ব ফৰ্ম, চেণ্টেন্স জনাটো অত্যন্ত প্ৰয়োজনীয়। ইয়াৰ ওপৰত মই ভিডিঅ' বনাই থোৱা আছে, তোমালোকে ডেছক্ৰিপশ্যনত গৈ চাব পাৰিবা। এতিয়া আমি টেন্স বুলিলে কি বুজি পাওঁ তোমালোকে বহীত লিখি ল'বা। টেন্সক ক্ৰিয়াৰ কাল বা সময় বুলি ক'ব পাৰি। বিভিন্ন সময়ত হোৱা কাম বা ঘটনাবোৰ সঠিকভাৱে বুজাবলৈ ভাৰ্ব শব্দবোৰৰ যি কনজাংচন বা গঠন কৰা হয় তাকেই টেন্স বোলা হয়। টেন্সক আমি তিনিটা ভাগত বিভক্ত কৰিব পাৰোঁ। সেয়া হৈছে প্ৰেজেণ্ট টেন্স, ফাৰ্ষ্ট টেন্স আৰু ফিউচাৰ টেন্স। ক্ৰমে বৰ্তমান কাল, অতীত কাল আৰু ভৱিষ্যৎ কাল। টেন্সৰ এই তিনিটা ভাগৰ প্ৰতিটোকে আকৌ চাৰিটা ভাগত বিভক্ত কৰা হয়। মনত ৰাখিবা যে টেন্সৰ এই তিনিটা ভাগৰ প্ৰতিটোকে আকৌ চাৰিটা ভাগত বিভক্ত কৰা হয়। ক্ৰমে সেই চাৰিটা ভাগ হ'ল ইনডিফিনিট, কণ্টিনিউৱাছ, পাৰফেক্ট আৰু পাৰফেক্ট কণ্টিনিউৱাছ। এই চাৰিটা হৈছে আমাৰ প্ৰত্যেক টেন্সৰে ভাগ। মনত ৰাখিবা তোমালোকে। আহা আজি আমি আলোচনা কৰোঁ প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ বিষয়ে। প্ৰেজেণ্ট ইনডিফিনিট টেন্স কিদৰে ব্যৱহাৰ কৰে তাৰ ওপৰত আমি আজি আলোচনা কৰিম। তোমালোকে কথাখিনি ভালদৰে মন কৰিবা। প্ৰেজেণ্ট টেন্স যি কাম বৰ্তমান সময়ত হোৱা বুজোৱা হয় তাকে প্ৰেজেণ্ট টেন্স বোলা হয়। মনত ৰাখিবা যি কাম বৰ্তমান সময়ত হোৱা বুজোৱা হয় তাকে প্ৰেজেণ্ট টেন্স বোলা হয়। তোমালোকে কথাখিনি ভালদৰে বহীত লিখি যাবা আৰু তোমালোকে সেইখিনি পঢ়িবা। তেতিয়া তোমালোকৰ কাৰণে কথাখিনি বুজিবৰ বাবে সহজ হ'ব। এতিয়া আহিল আমাৰ প্ৰেজেণ্ট ইনডিফিনিট টেন্স। এই টেন্স কিদৰে গঠন হয় তোমালোকে মন কৰিবা। কেৱল মূল ভাৰ্বটো অৰ্থাৎ প্ৰেজেণ্ট টেন্সৰ ভাৱটো বহোৱা হয়, কিন্তু ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ হ'লে ভাৰ্বৰ লগত এছ বা ই এছ যোগ কৰা হয়। মনত ৰাখিবা তোমালোকে। আমি ৱৰ্ক ভাৰ্বৰ কনজাংচন কৰি দেখুওৱা হৈছে প্ৰেজেণ্ট ইনডিফিনিট টেন্সত। তোমালোকে বহীত লিখি ল'বা, তোমালোকৰ বুজিবৰ বাবে সহজ হ'ব। ভালদৰে কথাটো মন কৰিবা যে আমি ৱৰ্ক ভাৰ্বটো কিদৰে কনজাংচন বা গঠন কৰিছোঁ প্ৰেজেণ্ট ইনডিফিনিট টেন্সত। তোমালোকে চাৰ্টখন ভালদৰে মন কৰিলে দেখা পাবা যে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ লগতে এছ বা ই এছ যোগ হৈছে, বাকী সকলোতে একেই আছে। তোমালোকে এই ধৰণৰ কিছুমান ভাৰ্ব লৈ কনজাংচন তালিকা লিখি অভ্যাস কৰিবা ঘৰত। তেতিয়া তোমালোকে সহজে বুজিব পাৰিবা আৰু সহজে শিকিব পাৰিবা কথাখিনি ভালদৰে। তোমালোকে ঘৰত ট্ৰাই কৰিবা লিখিবৰ বাবে। এতিয়া আমি প্ৰেজেণ্ট ইনডিফিনিট টেন্স কিদৰে ব্যৱহাৰ কৰা হয় চাওঁ আহা। আৰু তোমালোকে এটা কাম কৰিবা, যিকোনো এটা ভাৰ্বৰ কনজাংচন চাৰ্ট এখন মুখস্থকৈ ৰাখিবা। তেতিয়া তোমালোকৰ টেন্সৰ যিকোনো কুৱেশ্যন আহিলে সেই কনজাংচন চাৰ্টবিলাক মনত পেলালেই তোমালোকৰ সহজ হ'ব প্ৰশ্নখিনি উত্তৰ কৰিবৰ বাবে। তোমালোকে ব্যৱহাৰ একটো চোৱা। প্ৰতিদিনে, প্ৰতি সপ্তাহে, নিতৌ, মাজে সময়ে ঘটি থকা ঘটনাক বুজাবলৈ প্ৰেজেণ্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰা হয়। তোমালোকে এক্সাম্পলকেইটা লক্ষ্য কৰিবা। প্ৰথমটো দিয়া আছে হি ৰিড দ্য বুক এভৰি ডে। সি প্ৰত্যেক দিনে কিতাপ পঢ়ে। এইটো নিতৌ হোৱা কৰ্ম, সেইকাৰণে এইটো আমি প্ৰেজেণ্ট ইনডিফিনিট টেন্সত লিখিব লাগিব। এইটো থাৰ্ড পাৰ্চন ছিংগুলাৰ হোৱাৰ কাৰণে হি ৰিডছ দ্য বুক এভৰি ডে হৈছে। সেইদৰে তোমালোকে বাকী এক্সাম্পলটো লক্ষ্য কৰিবা, তোমালোকে বুজি পাবা। ব্যৱহাৰ 2 চিৰসত্য কথা, বিশ্ববিখ্যাত বস্তুবোৰ আৰু স্বাভাৱিক কামবোৰ বুজাবলৈ এই টেন্স ব্যৱহাৰ কৰা হয়। তোমালোকে ব্যৱহাৰবোৰ ভালদৰে মুখস্থ কৰিবা, তেতিয়াহে তোমালোকৰ প্ৰশ্নবোৰ কৰা সহজ হ'ব। এক্সাম্পল হিচাপে তোমালোকে বাক্যখিনি লক্ষ্য কৰিবা। মেন ইজ মৰ্টেল, মিল্ক ইজ হোৱাইট, কেট হেড ৱাটাৰ, এভৰি চাইল্ড লাইকছ এন আইচক্ৰীম,
ট্ৰিজ গিভ আছ অক্সিজেন, এই সকলোবিলাক প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ বাক্য হয়। তোমালোকে প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ গঠন আৰু ইয়াৰ ব্যৱহাৰখিনি মনত ৰাখিবা, তেতিয়া তোমালোকৰ প্ৰেজেণ্ট ইনডিফিনিট টেন্সত অহা যিকোনো বাক্য প্ৰশ্ন উত্তৰ কৰাত সহজ হ'ব। তোমালোকে প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ গঠন ভালদৰে লক্ষ্য কৰি যিকোনো এটা ভাৰ্ব লৈ তাৰ কনজাংচন চাৰ্ট বনাবা আৰু সেই চাৰ্টখন তোমালোকে মুখস্থ ৰাখিবা। এতিয়া তোমালোকৰ ব্যৱহাৰ আৰু কনজাংচন চাৰ্ট মনত থাকিলে প্ৰশ্ন উত্তৰ কৰাত সহজ হ'ব। আজি আমি প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ বিষয়ে আলোচনা কৰিলোঁ। নেক্সট পাৰ্টটো আকৌ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ ওপৰত আলোচনা কৰিম। অতি সোনকালে তোমালোকৰ আগত আকৌ নেক্সট পাৰ্টটো আগবঢ়াম। তেতিয়ালৈকে তোমালোকে ঘৰত 10টা এক্সাম্পল দিছোঁ, চেষ্টা কৰা। নেক্সট পাৰ্টটোত ইয়াৰ উত্তৰখিনি আগবঢ়োৱা হ'ব। তোমালোকে প্ৰশ্নখিনি ভালদৰে বহীত লিখি ল'বা। তাৰপাছত প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ গঠন আৰু তাৰ ব্যৱহাৰ ভালদৰে চাই প্ৰশ্নখিনি উত্তৰ কৰিবা আৰু তোমালোকে এই প্ৰশ্নখিনি উত্তৰ মোক কমেণ্টছতো দিব পাৰিবা আৰু নেক্সট পাৰ্টটোত মই ইয়াৰ উত্তৰখিনি আগবঢ়াম। তোমালোকক প্ৰেজেণ্ট ইনডিফিনিট টেন্সত অহা প্ৰশ্নখিনি উত্তৰ কৰিব পৰাকৈ এটা টিপছ এণ্ড ট্ৰিক্স আগবঢ়াইছোঁ। তোমালোকে এই টিপছ এণ্ড ট্ৰিক্সটো ইউজ কৰিলে তোমালোকৰ প্ৰেজেণ্ট ইনডিফিনিট টেন্সত অহা কুৱেশ্যনৰ প্ৰশ্ন উত্তৰ কৰাত অতি সহজ হ'ব। তোমালোকে এই টিপছ এণ্ড ট্ৰিক্সটো মনত ৰাখিবা। তোমালোকে মনত ৰাখিবা চে, এভৰি, এভৰিডে, হিয়েৰ আদি শব্দ বাক্যত থাকিলে সাধাৰণতে প্ৰেজেণ্ট ইনডিফিনিট টেন্সত লিখা হয়। আজিলৈ ইমানেই। তোমালোকে ঘৰত ভালদৰে পঢ়িবা আৰু কুৱেশ্যনছখিনি উত্তৰ কমেণ্টছ কৰিবা। নেক্সট পাৰ্টটো উত্তৰখিনি দিয়া হ'ব। সকলোকে ধন্যবাদ জনাই আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো বুজাত যদি কিবা অসুবিধা হৈছে জনাব, কমেণ্টছ কৰিবা। মই যিমান পাৰোঁ তোমালোকক সহায় কৰিম। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিব। ধন্যবাদ।